এই যি মাচুল লোৱা নোলোৱা এইটো ক্যান্সাৰ ইনষ্টিটিউট আৰু অসম চৰকাৰৰ মাজত যদি দাম বৃদ্ধি কৰিছে অসম চৰকাৰে দিব লাগিব যদি দাম বৃদ্ধি কৰিছে তাক ভাৰত চৰকাৰে দিব লাগিব যদি দাম বৃদ্ধি কৰিছে তাক ইন্স্যুৰেন্স কোম্পানীয়ে দিব লাগিব যদি দাম বৃদ্ধি কৰিছে তাক ONGC অইল ইণ্ডিয়াৰ দৰে কৰ্পোৰেটে দিব লাগিব কিন্তু যাৰ কাৰ্ড নাই সাধাৰণ পেশেন্ট যাৰ কাৰ্ডো নাই একো নাই বা খালি মাত্ৰ অপিডিত আহিছে তেওঁলোকে আগৰ দৰে যি পঞ্জীয়ন মাচুল 100 টকা 100 টকাই দিব জেনাৰেল বিছনা 200 টকা আছিল 200 টকাই দিব আইসিউত 1500 টকা আছিল 1500 টকাই দিব কেবিন হলে 3000 আছিল 3000 এ দিব শেয়ার কেবিন 2000 আছিল 2000 এ দিব তাৰ মানে আপোনাৰ মোৰ লগত যদি কাৰ্ড নাই যেনেকুৱা সাংবাদিক এজনৰ হাতত কোনো কাৰ্ড নাই তেও গলে পুৰণা ৰেটটোৱে পাব কিন্তু যদি মানুহজন দুখীয়া হ'ব পাৰে কিন্তু কাৰ্ডখন লৈ গৈছে তেতিয়া কাৰ্ডত আমি এই দামটো বেছি কৈ লম কাৰণ ভাৰত চৰকাৰৰ পৰা আমি টকাখিনি উভতাই পাম 10000 টকাটোক বাদ দি কোনো নিগেটিভ অৰ্ডাৰ নাছিলে আৰু 10000 টকাটো আমি তেওঁলোকক নলবৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছো